কিছুমান আমি কৰিবলৈ সক্ষম হোৱা বা আমি কৰিবৰ কাৰণে হাতত লোৱা আঁচনিবিলাক আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। বৰ্তমান পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সপোন যে হৰ ঘৰ ঘৰ জল মানে জল জীৱন মিছন, সেই আঁচনি আমাৰ বিটিআৰৰো চলি আছে। বিটিআৰৰ বৰ্তমান জেজেএমৰ কাম খুব তীব্ৰ গতিৰে চলি আছে। কিছুমান কাম ইতিমধ্যে কমপ্লিট হ'ল। ইতিমধ্যে আমাৰ বিটিআৰৰ 2024লৈকে টাৰ্গেট আমাক 7,30,000 2024লৈ বান্ধি দিয়া হৈছে। 7,30,000 পৰিয়ালক আমি টেপ কানেকশ্যন দিবলৈ টাৰ্গেট কৰিছে। বৰ্তমান আমি আজিৰ তাৰিখলৈ 1,11,075 পৰিয়ালক আমি ঘৰত মানে টেপ কানেকশ্যন দিবলৈ সক্ষম হ'লোঁ। বিশেষকৈ জল জীৱন মিছনটোলৈ আমি টাৰ্গেট কৰিছোঁ। জল জীৱন মিছনত 40% ওপৰত আমি প্ৰগ্ৰেছ দিব পাৰিছোঁ। আৰু কিছু কাম আমাৰ হাতত এতিয়াও মানে চলি আছে। বৰ্তমান আমাৰ বিটিআৰ অঞ্চলত 379 স্কিম কমপ্লিট হ'ল। 379 স্কিমত এগেইনষ্টত বৰ্তমান 1,11,075 পৰিয়াল পানী পাবলৈ সক্ষম হৈছে। বিশেষকৈ আমাৰ উত্তৰ অঞ্চলত খুব পানীৰ সমস্যা। উত্তৰ অঞ্চলৰ পানীৰ সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে ইতিমধ্যে আমি জল জীৱন আঁচনিৰ বাদেও আমি SOPD স্কিমৰ দ্বাৰাও য'ত জল জীৱন আঁচনি কভাৰ কৰিব পৰা নাই তাত আমি SOPD আঁচনিৰ দ্বাৰা উত্তৰ অঞ্চলত বিশেষকৈ ইণ্ডো ভূটান যিটো ফুড হিলছ এৰিয়া আছে, আমাৰ হাতত ইতিমধ্যে প্ৰতিটো ডিষ্ট্ৰিক্টত পুথিভঁৰালৰ এটা কনষ্ট্ৰাকশ্যন চলি আছে। ইতিমধ্যে আমি তামোলপুৰ জিলা তাতো আমি নতুন জিলা তাতো আমি পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে মচলপুৰত আমি নতুনকৈ পুথিভঁৰাল বনোৱা কমপ্লিট হ'ল, ইনগুৰেশ্যনো কৰা হ'ল। আমাৰ গোসাইগাঁও, পৰ্বতজৰা প্ৰতিটো ডিভিজন চাব ডিভিজন তাত আমি পুথিভঁৰাল বনোৱাৰ কাম চলি আছে। আৰু তাৰ বাদেও আমি বিটিআৰত নতুনকৈ এটা পৰিকল্পনা কৰিছোঁ যে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, চাব ডিভিজনেল লাইব্ৰেৰী, মডেল লাইব্ৰেৰী এণ্ড ৰুৰেল লাইব্ৰেৰী, তাৰ বাদেও আমি এটা চিন্তা চৰ্চা কৰা হৈছে। নেক্সটৰ পৰা আমি এটা পৰিকল্পনা কৰিছোঁ যে এইবাৰ আমি প্ৰতিটো VCDC অফিচত পুথিভঁৰালৰ নামত এটা ৰুম বনাই আমি প্ৰতিটো VCDCত এটা পুথিভঁৰাল বনাই দিয়াৰ আমি এবাৰ পৰিকল্পনা কৰিছোঁ। পুথিভঁৰাল বনাই দিয়াৰ পুথিবিলাক আমি সেই VCDC অফিচবিলাকত ৰখাৰ ব্যৱস্থা কৰিম। আৰু গাঁও লেভেলত প্ৰতিটো গাঁৱত ল'ৰা ছোৱালী, দুখীয়া ল'ৰা ছোৱালী যাতে VCDC অফিচৰ পৰা কিতাপ নি নিজৰ ঘৰত পঢ়িব পৰা এটা ব্যৱস্থা, আমি সেই ব্যৱস্থাটো আমাৰ বিটিআৰত এবাৰ পৰিকল্পনা কৰিছোঁ। আমি 22-23 যেহেতু আমাৰ ফাইনেন্সিয়েল ইয়াৰ হ'ব, সেই ফাইনেন্সিয়েল ইয়াৰত আমি সেই ব্যৱস্থাটো কৰিম। আৰু নেক্সট আমি লাইব্ৰেৰী ছাৰ্ভিচেছ ডিপাৰ্টমেণ্টটো খুব ভালকৈ কৰিবৰ কাৰণে প্ৰতিটো ডিষ্ট্ৰিক্টত এটা মোবাইল ভেন সেই ব্যৱস্থা কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে।
ইতিমধ্যে মই আমাৰ সন্মানীয় চিফ BTR প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ সেই মোবাইল ভেনটো আমি স্কুল কলেজ সেইবিলাকত গৈ ল'ৰা ছোৱালীক আমি সুবিধা দিব পৰা এটা ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে গতিকে আমি সামথিং নিউ এই অঞ্চলত যাতে কিবা কৰি দেখাব পাৰোঁ এই আমাৰ BTR অঞ্চলত কিছু লাগাতকৈ বেছি মানে সাংবাদিক মানে আমি দেখা পাওঁ যে যিজন ব্যক্তিৰ হাতত স্মাৰ্টফোন থাকে তেখেতে বুলি আজিকালি মানে মিডিয়া মানে হেৰি হৈছে পোৰ্টেল নিউজ বনোৱা হৈছে ইতিমধ্যে আমাৰ অসমৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে যে ইয়াৰ বাবে এটা আইন বনোৱাৰ কথা চিন্তা চৰ্চা কৰা হৈছে ইতিমধ্যে আমি ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু চিফ ছাৰৰ লগতো কথা পাতিছোঁ ষ্টেটে যেনেকৈ এই যে পোৰ্টেল নিউজবিলাকৰ কাৰণে কিছু আইন বনোৱা হ'ব আমিও BTRত আমাৰ পোৰ্টেল নিউজবিলাকক যাতে অলপ মানে লিগেলত কামবিলাক যেহেতু কৰিব লাগে সেইবাবে আমিও এটা পৰিকল্পনা কৰিছোঁ যে আমাৰ BTRতো যাতে হক বিহকে পোৰ্টেল নিউজ নোলোৱাকৈ এটা আইনৰ আওতাত থাকি যাতে পোৰ্টেল নিউজ বা পোৰ্টেল চেনেল কৰে যেন সেইটো এটা আমিও চিন্তা চৰ্চা কৰা হৈছে প্ৰেছ ক্লাববিলাকৰ কাৰণে আমাৰ প্ৰেছ মিডিয়াসকলৰ কাৰণে এটা আমি নেক্সটৰ পৰা এক্সপ'জাৰ টুৰ নেক্সটৰ পৰা আমি SOPDতে ধৰা হ'ব প্ৰেছ মিডিয়াসকলে বেলেগ ষ্টেটত গৈ প্ৰেছ মানে হেৰি নিউজ কেনেকৈ কালেকশ্যন কৰিব লাগে আৰু অন্য ৰাজ্যত কেনেকৈ প্ৰেছ মিডিয়াসকলে কেনেকৈ প্ৰেছ মানে হেৰি কৰে সাংবাদিকতা কেনেকৈ কৰে সেইবিলাক অলপ এক্সপ'জাৰ টুৰৰ দৰকাৰ হয় সেইকাৰণে আমি নেক্সট SOPDত আমি এক্সপ'জাৰ টুৰৰ কাৰণে টকা ধাৰ্য কৰা হ'ব গতিকে আমি সেই পৰিকল্পনা কৰা হৈছে मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738